হেল্ল' দোস্ত, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখুৱাই আছোঁ কণ সৰু ল'ৰাই আজি ভেলাঘৰ বনাইছে। তো ভেলাঘৰটো কেনেকৈ বনালে তাক আজি দেখুৱাই আছোঁ। আজি হৈছে উৰুকা, কাইলৈ ভুৰুকা। এইটো হৈছে ভেলাঘৰ। চাওক ভেলাঘৰ পূৰা নৰা খেৰ আৰু বাঁহেৰে বনোৱা হৈছে। পূৰা লাইটিং চিষ্টেমৰ কাম চলি আছে। ৰাতিলৈ পূৰা জাক জমকতা জিলিকি উঠিব। সুন্দৰ হৈছে, মজা। ঘৰ বহুত সুন্দৰ হৈছে। এইকেইটা পোৱালি ঘৰ বনাই আছে, ল'ৰাকেইটা এয়া বনাই আছে। ইহঁতে এই ঘৰটো বনাইছে। এইপিনে ইহঁতে নৰা খেৰবিলাক জোকাৰি আছে। আচ্ছা, এই খেৰবিলাক কাটোতে কিমান দিন লাগিলে? 14 দিনমান লাগিছে। খেৰ কি তহঁতে কাটিছনে? হা? তাৰপিছত আকৌ বনাওঁতে কিমান দিন লাগিলে? লাগিছে 25 দিনমান লাগিছে। তাৰমানে বহুত দিনৰ পৰা কাম চলি আছে। মানে আজি সম্পূৰ্ণ কমপ্লিট হৈ যাবনে? সন্ধিয়া আগলৈকে হৈ যাব ন? তাৰ ঘৰৰ ভিতৰখন চাওঁচোন বাৰু কেনেকুৱা। এইটো হৈছে ভিতৰ আটম টকালি। ইয়াক যদি চব বাঁহে বনোৱা হৈছে, খেৰ, নৰা খেৰ আৰু বাঁহ। এই ল'ৰাহঁতে বনাইছে। আচ্ছা, ৰাতিলৈ ভোজটো আৰু ৰান্ধনি কোনে হ'ব? ৰান্ধনি অহা নাই। তহঁতে হবিনে ৰান্ধনি? না আৰু এয়া গান লাগিছে আৰু ভোগালী হৈছে, ভোগৰ বিহু। ৰাতিলৈতো ভালকৈ সাজটো খোৱা হ'বই। এয়া মাইনাহঁতৰ আনন্দত তত নাই দেখো। ভিতৰত এইবিলাক খিৰিকী খেৰে বনোৱা হৈছে, খিৰিকী পূৰা। এয়া চাওক, ৰাতিলৈ পূৰা লাইটিং চিষ্টেম হ'ব। পূৰা পুণ্য উদ্যমে কাম চলি আছে। আৰু এই কণ মাইনাহঁতে পূৰা ৰাতি ভোজৰ কাৰণে এতিয়াৰ পৰা প্ৰস্তুতি চলাই আছে। ক্ষিপ্ৰগতিত কাম চলি আছে। মেজি বনাবৰ কাৰণে এয়া কলপুলি লৈ অনা হৈছে। আৰু মেজিটো এইটো তলটো বনাবৰ কাৰণে এইটো কাম চলি আছে। এইটো ভেটি উঠাই লৈছে। ইয়াৰ ওপৰত কল পচলা দিব। তাৰ কল পচলা দিয়াৰ ওপৰত শুকান বাঁহ আকৌ দিব। তাৰ ওপৰতে এইবিলাক খৰিবিলাক দিয়া হ'ব। এইবিলাক এয়া মইনাহঁত আছে। হয়, ৰাতিলৈ কি হ'ব? কি ভোজ ভাত কি আছে? গাহৰি মাংস, ব্ৰইলাৰ মাংস। গাহৰি আৰু ব্ৰইলাৰ মাংস আৰু কিহে কুকুৰা। ৰাতি তেতিয়াহ'লে মজা চলিব ন? মাঘৰ বিহু তলত এইটো হেৰি পচলা, তাৰপিছত বাঁহ, তাৰপিছত খৰি দিয়া হৈছে জাপ কৰি। আৰু কালিলৈ ৰাতিপুৱা গা ধুই এইটো ইয়াতে জ্বলাব, ইয়াৰ লগতে জ্বলাব।
ভেলাঘৰ